আহিলোঁ এইমছত, এই ভণ্টিক লৈ আহিছোঁ। তো এইমছৰ অলপ পৰিস্থিতি দেখাম আপোনালোকক আজি। তো এয়া চাওক OPD কাউণ্টাৰৰ লাইন। মই 8টা বজাত আহি কিনে ইমান লম্বা লাইন দেখা পাইছোঁ মানে। তাৰপিছত কোনোবা বিলিং কৰি আছে, কোনোবা বুকলেট বনাব আহিছে, বিভিন্নজনে বিভিন্ন কামৰ কাৰণে কাউণ্টাৰৰ লাইন পাতি আছে এনেকৈ। মেডিচিন লাইন ইফালে কিমান লম্বা লাইন, 70টামান আছে। প্লে ষ্ট'ৰত গৈ আপোনালোকে AIIMS গুৱাহাটী এপটো ডাউনলোড কৰি মেলি ভিজিট কৰিব লাগিব। তো ভিজিটৰ এনেকৈ প্ৰচেছটো হয় দেখাই আছোঁ। তো ভিজিট যাব, ভিজিটত ক্লিক কৰিব। ভিজিট ক্লিক কৰাৰ পিছত এনেকৈ নিউ ডিপাৰ্টমেণ্ট আহিব, তাতে মেডিচিন ৱাৰ্ড চাৰ্জ কৰিব। তাৰপিছত আহিব তাত ভিজিট, তাৰপিছত প্ৰচেছ মাৰিব। প্ৰচেছ মৰাৰ পিছত আপোনাৰ ভিজিট হৈ যাব। হৈ যোৱাৰ পিছত ভিজিট হিষ্ট্ৰীত গৈ কিনে এনেকৈ দেখাই দিলে আপোনালোকক সেই। আৰু এটা গুৰুত্বপূৰ্ণ কথা, আপোনালোকৰ সেই এপটোতে লেব ইনকুৱাৰী বুলি এটা ছিষ্টেম আছে। তো সেইটো গৈ কিনে আপুনি ব্লাড টেষ্টৰ গোটেইখিনি ৰিপৰ্টৰ কিমান টকা যায়, কি যায়, গোটেইখিনি টকাৰ হিচাপ পাব। ভিজিটত দেখাই কিনে বহীটো জমা দিলোঁ। বহীটো জমা দিয়াৰ পিছতে আপোনাক নামটো মাতিব। সেই নামটো মাতিলে সেই কাউণ্টাৰৰ ওচৰলৈ যাব লাগে, যাই কিনে বহীটো ৰিচিভ কৰিব লাগে। ৰিচিভ কৰাৰ পিছতে ডাক্তৰে যিটো ৰুমত বহে ৰুম নাম্বাৰ আৰু আপোনাৰ কুপন নাম্বাৰটো এতিয়া লিখি দিয়ে। সেই লিখি দিয়া অনুযায়ী ডিছপ্লে হয়, ডিছপ্লেত আপুনি মাতিলে সোমাই যাব লাগে। এনেকৈ মাতিব, তাতে 40-45 এনেকৈ মাতিলে তাতে সোমাই যাব লাগে। সোমাই গৈ ডাক্তৰক ভিজিট কৰিব, দেখাব পাৰে। তো ব্লাড টেষ্ট, লিভাৰ টেষ্ট, ইউৰিন টেষ্ট, এইবোৰ টেষ্ট লিখি দিছে ডাক্তৰে। আহি পিনে ইয়াতে বিলিং কৰিব লাগিব। বিলিং কৰাৰ পিছতে আপোনালোকে যাব লাগিব লেবলৈ। লেবত তাতে টিউব দিব, 3-4টা মানে সেই টিউবত ব্লাড দিব লাগিব। তো ইয়াতে মানে এটাই প্ৰব্লেম, লাইন পতা। ইমান মানুহ হয় মানে, লাইন পতাটোৱে বৰ সমস্যা হৈ যায়। এয়া বিলিং কৰিলোঁ। বিলিং কৰি পিনে তাৰমানে লেবৰ ওচৰতে এটা চিকিউৰিটি থাকে। চিকিউৰিটিৰ পৰা আৰু কুপন নম্বৰ এটা ল'ব লাগে। কুপন নম্বৰটো লোৱাৰ পিছত আৰু লাইন পাতিব লাগে। তো কুপনটো লোৱাৰ পিছতে এনেকৈ লাইন পাতিব লাগিব। এই লেবে হয়তো আগত যে দেখি আছে, লেবৰ কাষতে কাউণ্টাৰ আছে, কাউণ্টাৰৰ লাইন পাতি টিউবটো লোৱাৰ পিছতে আপোনালোকে আগত যে দেখি আছে ৰুমটোত, সেই ৰুমটোত সোমাই যাব লাগিব। সোমাই যোৱাৰ পিছত আপোনাৰ পৰা ব্লাড ল'ব। তো গম পালে নে কেনেকৈ এটাৰ পিছত এটা লাইন, পুৰা লম্বা লাইন, বা একদম মাথা চাথা বেয়া হৈ গৈছে আৰু। এই কিবা এটা খাই মেলি যাওঁ আৰু ঘৰৰ ফালে। ইয়াত আহিলে 2-3জন লাগে আৰু, মানে এজনতে বহুত টাইম লাগি যায়। 2-3জন থাকিলে সোনকালে। আৰু আজি সোমবাৰ মানুহ বহুত হয় আজি।